ব্লগছ আৰু আজি আমি যাবলৈ ওলাইছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈ আৰু আমি যাম ইহঁতৰ লগত আৰু আমাৰ দুজন আছে তেল ডিপত তেল ভৰাই আছে তো ব'লক এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰোঁ ফুল টেংকি মাৰি লৈছোঁ হাই কিমান কিলোমিটাৰ হ'ব আৰু যাই পাম নাই সিহঁতেলেদি এইটো কিলোমিটাৰ হ'ব যাই পামতো মজা মজা চলো আৰু ইহঁতো আহি গ'ল চলো এতিয়া যাই থাকো বলক নাকি আৰু এটা কথা গাইছ আমি এতিয়া গুৱাহাটীত সোমাব মানে ব্ৰহ্মপুত্ৰ ব্ৰিজ পামেই আৰু দেখা যাম এক ঘণ্টামান হ'লে এতিয়া জামতে ৰখি আছো গম পালে কিবা এটাই গ'ল জামত থকা আছে পিছফালে কিবা যাম খালি বৰ্তমান আমি যোৰাবাট পাৰ হ'লো না যোৰাবাট পাৰ হ'লো আৰু ভালকৈ কৈ দিব আমি ৰখি আছো অলপ ৰেষ্ট লৈছোঁ আমি মোটামুটি 90 কিলোমিটাৰ মান আহিলোঁ ঘৰতে ক'তো অহা নাই 70-80 মান আছোঁ আৰু ৰঞ্জিত দা এক্সপিৰিয়েঞ্চটো কেনেকুৱা বাইক লৈ আহা আৰু আমি এইফালে আহিলোঁ মই ৰাস্তাটো দেখুৱাব নোৱাৰিলোঁ এইফালে অলপমান যাই এই চাইড সোমাই গ'লে আপুনি পাব শ্বিলং তো গাইজ বৰ্তমান আমি জাগিৰোড পাৰ হ'লোঁ আৰু 10টা বাজিল আমি পুৰা 100 কিলোমিটাৰ আহিলোঁ প্ৰায় 100 কিলোমিটাৰ আহি গ'লোঁ 95 কিলোমিটাৰ আহিলোঁ এতিয়া কিবা এটা খাব লাগিব আৰু হেলমেট পিন্ধা এই চুলি তুলি বেয়া আছে এইটো চুলি ইগনোৰ এতিয়া কিবা এটা খাই লওঁ গাইজ খাই লৈ আকৌ আমি যাম আৰু মোটামুটি 60 কিলোমিটাৰমান যাব আছে আমাৰ মানে কি ফাৰ্ষ্টত আমি ৰাইড নহয় ঠিক তেনেকুৱা আছে না বাইক চলাই আমি ইমান দূৰ অহা নাই হাইষ্ট 100 আহিব নাই কিজানি তো অলপমান মানে আমাৰ টাইমটো বেছি লাগি যায় আৰু কিবা এটা খাই লওঁ চাহাম ৰ কল খাই ল'লোঁ এতিয়া আমি চাহ বনাব দিছোঁ অলপ চাহ খাই যাম চাহটো বনাই আছে আমাৰ বাইদেউ যাই আছোঁ তো গাইজ বৰ্তমান আমি প্ৰায় 150 কিলোমিটাৰ আহি গ'লোঁ আৰু অলপমান চাহ জেগা ৰখি গৈছোঁ প্ৰত্যেকবাৰ নিচিনা আমি চাহ জেগা বুলি ৰখোৱে তাৰপিছত আমাৰ লগত যেতিয়া আহি পোৱা নাই মানে অলপ পিছত আছে আমি বাকী দোকান বাইক আহি গ'লোঁ আপোনালোকে আমাক দুটাকে দেখিছে সিহঁতে আহিয়ে পোৱা নাই অলপ পিছে পিছে আহিছে সিহঁতে এতিয়া গাড়ীত তাই চাব নেকি কয়লা পৰি গৈছে ৰ'ব দেখাই আছোঁ চবেই যে গাড়ী চেঞ্জ কৰিছে ড্ৰাইভাৰকেইটা চেঞ্জ কৰিছে তই একবাৰ গাড়ী সেনেকৈ চলোৱা নাই যা কৰিছোঁ মচন আছোঁ গাড়ী গাড়ীত এবাৰ পালচাৰত বহিছোঁ ৰ মানে খালে কাৰণে বেলেগ গাড়ী চলাই থাকিবি নে কি ক গাইছ ফাইনেলি আমি মহামৃত্যুঞ্জয় মন্দিৰ আহি পালোঁ এতিয়া চাই থাকক দেখাই আছোঁ দৰ্শন কৰিলোঁ আৰু অলপ বোকা আছে এইফালে চাই লওক মোৰ পিছফালে মহামৃত্যুঞ্জয় মন্দিৰ এটা সপোন আছিল পূৰণ হৈ গ'ল এতিয়া ব'লক আগৰ ফালে যাই থাকোঁ আগৰ ফালে মানে আমি এতিয়া যাবলৈ ওলামেই আৰু যিহেতু আমি বহুত দূৰৰ পৰা আহিছোঁ আৰু আমাৰ বহুতখিনি যাব লগা আছে সেইকাৰণে আমি ঘৰত যাম বুলি ভাবিছোঁ এতিয়া আৰু বহুত দূৰ গাড়ী চলাই চলাইও ভাগৰ লাগিছে যিহেতু আমাৰ ইমানখিনি গাড়ী চলাব ভাল নাই কিনে আমি এতিয়া যাব লাগিব আৰু ইয়াত আমাৰ লগৰবিলাক আছে ব'লক আমি সিহঁতৰ লগত যাই থাকোঁ আৰু পিছফালে ভাৰ্গৱ আহি আছে যা নেকি পানী বটলো খুলি দিব লাগে গাইছ কি কৰিবি আৰু ফটো উঠাৰ কাৰণে মানে মজা পৰিৱেশ এটা হৈছে গাইছ বৰ্তমান আমি যাবলৈ ওলালোঁ আৰু যাই আছোঁ এতিয়া খোজকাঢ়ি আমাৰ অলপ দূৰত গাড়ী ৰখি থোৱা আছে এতিয়া মানে কি আমি যিটো ৰাতিপুৱাৰ পৰা একো খাই অহা নাই আহোঁতে একাপ একাপ চাহ খাই আহিছোঁ ৰাস্তাত এতিয়া মানে কিবা এটা খাই যাব লাগিব আৰু খাই লৈ যাই থাকিম দে গাইছ লাহে লাহে কি মজা লাগছে আহি আপোনাৰ অভিজ্ঞতা কেনে এনে আহি অলপ টাংকা কওক শুনে নাপায় না ভাল লাগিছে মানে জুচটো কমি গৈছে অলপ
ঠিক আছে আপোনাৰ আহি কেনে লাগিল এই বঢ়িয়া মজা অলপ জুচটো দিয়ক জুচটো লাগিব মজা 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 গাইছ এতিয়া আমি বলক কিবা খাই আছোঁ তাতে লগ পাই আছোঁ আমাৰ অলপ আগত গাড়ীখন থোৱা আছে বৰ্তমান আমি উঠিলোঁ এতিয়া আমাৰ গাড়ীখন লাগি থোৱা আছে গাড়ীখন লৈ আমি যাই থাকোঁ বৰ্তমান আমি ধাবাখনত ৰখিছোঁ শইকীয়া হোটেল এণ্ড ৰেষ্টুৰেণ্ট শইকীয়া হোটেল এণ্ড ৰেষ্টুৰেণ্টত ৰখিছোঁ ইয়াতে কিবা এটা খাই আমি বঢ়িয়াকৈ যাই থাকিম গাইছ বৰ্তমান বাজিল বৰ্তমান বাজিল 6টা আৰু আমি ঘৰলৈ যাই আছোঁ আৰু বৰ্তমান আমি নগাঁৱতে আছোঁ এতিয়া বহুতখিনি যাব লগা আছে যাই থাকোঁ ৰাস্তাতে ভিডিঅ' নকৰোঁ অলপ ভিতৰত আমি ৰখিম তাত লগ পাই আছোঁ গাইছ আহি আকৌ জাগিৰোডতে ৰখিছোঁ এতিয়া ইয়াতে চাহ আনিব দিছোঁ ৰ'ব চাহ দৈ গোল্লা এইখিনি খাই যাই থাকোঁ আৰু গাড়ীখনক অলপ ৰেষ্ট দেৱা এঘণ্টামান গাইছ চাহ আহিব চাহ তাহ খাই উঠিলোঁ আৰু বৰ্তমান আমি জাগিৰোডৰ পৰা যাব উঠিলোঁ আমি ইয়াতে এখন হোটেলতে খালোঁ পিছফালে আছে এখন হোটেলত তাৰপিছত এতিয়া ঘৰত যাই থাকোঁ আৰু ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই গুড নাইট